বনাইছোঁ দে। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজিৰ ভিডিঅ'টো ঘৰৰ পৰা ৰ'দত বহি চাহ খাই আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল তেনেকুৱা টিংখাং এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ইয়াৰ আগৰ ব্লগ ভিডিঅ' যদি আপোনালোকে মোৰ চাইছে তেনেহ'লে সকলোৱে গম পাইছে যে আমি ভেলাঘৰ সাজিবৰ কাৰণে নৰা কাটিছিলোঁ। তো আজি হৈছে সোমবাৰ, আমি আজি খুঁটা পুতিম মানে ভেলাঘৰটো সাজিবৰ কাৰণে। তো গাঁৱৰ কিছু ডাঙৰ ব্যক্তিক মাতিছোঁ, সকলোৱে আহিব। তো কি কৰোঁ আপোনালোক সকলোৱে দেখাই যাবলৈ চেষ্টা কৰিম। তো আশা কৰিছোঁ সকলোৱে ভাল পাব। ব্লগচোন কি কৰোঁ চাই যাওক। তো গাইজ, আমি এতিয়া খুঁটাটো পুতিব লৈছোঁ। খুঁটাটো লৈ এতিয়া আগবাঢ়ি গৈছে আমাৰ ককাইদেউহঁতে। তো চাই যাওক। শুকানডাল বেছি কৰোঁ এডাল। তো এতিয়া খুঁটাটো পুতি দিয়া হ'ব। খুঁটাটো পুতাৰ আগত আপোনাৰ এটা টোপোলা আগবঢ়াই লোৱা হৈছে, যিহেতু এইটো আগৰ নিয়ম বুলি কোৱা হয়। চ' টোপোলাটো নেদেখাজনৰ আগত আগবঢ়াই লৈছোঁ। খুঁটা পুতি থাকোঁতে আমাৰ বৌহঁতে চাহ আনিছে। তো এতিয়া সকলোৱে চাহ খাবলৈ বহি লৈছে আৰু চাহ খাইছে, আপোনালোকে দেখিছে। বহুত গৰীব মজদুৰ এয়া আপোনালোকে দেখিব পাৰিছে যে আমাৰ খুঁটা পুতা হৈ গ'ল সম্পূৰ্ণ। এতিয়া আমি মাউলি বুলি কয় এডাল মাউলি বান্ধি আছোঁ। যিহেতু 3 মহলা বনাম, ইয়াত টিংপাত দিয়া হ'ব, তাৰ ওপৰত আকৌ বেৰ দিয়া হ'ব। এনেকৈ বনোৱা হ'ব আমাৰ 3 মহলীয়া ভেলাঘৰটো। আপোনালোকক সকলোখিনি দেখাই যাবলৈ চেষ্টা কৰিম, চাই থাকিব গতিকে অলপো স্কিপ নকৰাকৈ। মই চিনেমেটিক ফটোগ্ৰাফাৰটো। তো ৰাইজসকল, সম্পূৰ্ণখিনি আমাৰ কাম আগবাঢ়ি গ'ল, আপোনালোকে দেখিব পাৰিছে। এতিয়া আমাৰ ভাইটিহঁতে টিং তুলি আছে, টিং তোলা দেখাই আছোঁ। এইফালে কেমেৰাটো লৈছোঁ মই, আৰু এয়া আমাৰ বিকি ভাইটি টিং তুলিছে, আৰু এইফালে জ্যোতিষমান। ইয়াৰ টিঙৰ ওপৰত আকৌ এটা বাঁহ বান্ধি পিনি আকৌ এটা ফ্ল'ৰ বনোৱা। সকলোকে আকৌ এবাৰ গুড মৰ্ণিং। যিহেতু আপোনালোকে দেখিব পাৰিছিলে যে আমি ভেলাঘৰ কাম আৰম্ভ কৰি আছিলোঁ। আজি সোমবাৰৰ পৰা আৰম্ভ কৰিছিলোঁ, আজি হৈছে বুধবাৰ। এইটো ইমানটো কাম আগবাঢ়ি গৈছে। আজি তলৰ ফ্ল'ৰটো থাকিব পৰা কৰিম বুলি ভাবিছিলোঁ। তো ল'ৰাবিলাক কাম লাগি আছে, সিহঁতে বেছ এইবিলাক বান্ধি আছে আৰু। তো চাই তো গাইজ, আমাৰ আজি মেজিকত থকা হ'ব। আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ ৰেডি হৈ গৈছে, আপোনালোকে চাব পাৰে। এইফালে আমাৰ তলৰ মহলাটো ৰেডি হৈ গৈছে। এইটো সুশীল সোণোৱাল ওপৰত বহি চাদা মলি আছে। এইফালে ফাৰ্ষ্ট ফ্ল'ৰ ৰেডি হৈ গৈছে আমাৰ। আজি থকা হ'ব আমাৰ প্ৰথমটো নিশা আজি। তো ৰাইজসকল, আজি আমাৰ ভেলাঘৰত আজি প্ৰথমটো নিশা। এইফালে আমাৰ জ্যোতিষমান ভাইটি আহিছে প্ৰথমটো নিশা থাকিবলৈ। বিকি ভাইটি আমাৰ এইফালে ফটো বপাই হ'লেই। বপাই গুড মৰ্ণিং। তাৰপৰা আমি এতিয়া এই লুডু উলিয়াই খেলি আছোঁ প্ৰথমটো নিশা। আৰু যিমানখিনি পালোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। ভেলাঘৰ আমাৰ মানে আৰু ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম, বনাই আছোঁ। আৰু যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি যাম, যিমানটো পাৰোঁ। এতিয়া এইটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু সোনকালে এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজত। বাই বাই, গুড নাইট, লাভ ইউ।